হাওড়াঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ ২৭ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অখণ্ড ভাগৱত পাঠৰ আৰম্ভ 16 ফাগুনৰ পৰা 26 ফাগুন আৰু 1 মাৰ্চৰ পৰা ইংৰাজী 1 মাৰ্চৰ পৰা 8 মাৰ্চলৈ 7দিনীয়া কাৰ্যসূচীৰে অখণ্ড ভাগৱত পাঠ ভাগি হাওড়াঘাট শংকৰ মন্দিৰ নামঘৰ পৰিচালনাৰ আদৰণি সমিতিৰ আতিথ্যত আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত আমাৰ যিবোৰ কাৰ্যসূচী লোৱা হৈছে এই কাৰ্যসূচী অনুযায়ী ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হ'ব 8 বজাত আৰু এই 8 বজাত আমাৰ 27খন পতাকা উত্তোলন হ'ব। মূল ধ্বজা উত্তোলন কৰিব আঞ্চলিকৰ সভাপতি বুধেশ্বৰ বৰাদেৱে আৰু বাকী 26জন আমাৰ গাঁও শাখা আৰু নগৰ শাখাৰ আৰু বিভিন্ন আমাৰ শাখাৰ জিলা পৰ্যায়ত হ'বনে? এইটো আঞ্চলিক পৰ্যায়ত এই আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে এই পতাকা উত্তোলন কৰিব। ইয়াৰ পিছত আমি স্মৃতি তৰ্পণৰ ব্যৱস্থা কৰিছোঁ। আমাৰ যিসকল ভকতপ্ৰাণ বৈষ্ণৱী ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে তেখেতসকলৰ স্মৃতিত। তাৰ লগতে আমি জুবিন গাৰ্গৰ পুৰণি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। লগতে ইয়াৰ লগত আমি মৃন্ময় অৰ্থাৎ মাটিৰ মূৰ্তি কৃষ্ণৰ লীলাৰ ওপৰত প্ৰস্তুত কৰা হৈছে। তাৰ লগতো আমি এখন ধৰ্মীয় গ্ৰন্থৰ বিক্ৰীৰ কাৰণে এখন বুক ষ্টলৰ আমি ঠিক কৰিছোঁ। সেইখন আহিব। তাৰ লগতে এখন ঔষধৰ দোকান অৰ্থাৎ আমাৰ আয়ুৰ্বেদিক ঔষধৰ দোকান এখন আমি আমন্ত্ৰণ কৰিছোঁ। ইয়াৰ লগতে গছপুলি বৃক্ষৰোপণৰ ব্যৱস্থাও আমি হাতত লৈছোঁ। লগতে ভাগৱত বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়াত 15টা শাখাই অংশগ্ৰহণ কৰিব জিলাৰ ভিতৰত আৰু এই 15টা শাখাৰ পৰা ইয়ালৈ ভাগৱত আহিব। তেওঁলোকক আদৰণি জনোৱা হ'ব আৰু ইয়াত ভাগৱত সংস্থাপন হ'ব। দিনৰ প্ৰায় 12-1 বজাৰ ভিতৰৰ পৰা 1 মাৰ্চত আৰম্ভ হ'ব পাঠ আৰু ই 8 তাৰিখে ৰাতিপুৱা সমাপ্ত হ'ব। 8 তাৰিখৰ এই পাঠ সমাপ্ত হোৱাৰ পিছতেই আমি এখন ধৰ্ম আলোচনী সভা আয়োজন কৰিছোঁ। এই ধৰ্ম আলোচনী সভাত মুখ্য অতিথি হিচাপে থাকিব অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সম্পাদক আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ যোৰহাটৰ মাধুৰ্য বৰাদেৱক আৰু লগতে ইয়াত বিশিষ্ট অতিথি আমাৰ অঞ্চলৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি সম্পাদকসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আশা ৰাখিছোঁ সকলো জাতি বৰ্ণ সম্প্ৰদায়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল এই অনুষ্ঠানটো পতাই মূল উদ্দেশ্য হ'ল যে শ্ৰৱণ কীৰ্তনৰ জৰিয়তে যিটো আধ্যাত্মিক দিশ আমি গুৰুজনাই দি থৈ গৈছে তাৰ ব্যৱস্থা আৰু বিশেষকৈ আমাৰ এই বৃহৎ অঞ্চলটোত এটা শান্তিৰ স্থিতি হয় আধ্যাত্মিক দিশত যাতে মানুহবোৰ আগবাঢ়ে তাৰ কাৰণে এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ।